এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আমি নবম শ্রেণীর অধ্যায় নম্বৰ 9 বল আৰু গতি বিষয়ক সূত্ৰ ফ'ৰ্চ এণ্ড ল অফ মোশ্যন পাৰ্টটো ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে থাকিব আৰু মই যিখিনি বুজাই দিম আপোনালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিব। তো প্ৰথমতে আমাৰ জানিব লাগিব বল মানে ফ'ৰ্চ। ফ'ৰ্চ কি বস্তু? টনা বা ঠেলাকে বল বোলে। কোনো এটা বস্তু আমি টনা বা ঠেলাকে বল বুলি কোৱা হয়। বল প্ৰয়োগেৰে বস্তুৰ বেগৰ মান আৰু দিশ সলনি কৰিব পাৰি। মানে কোনো এটা বস্তুত বল প্ৰয়োগ কৰিলে মান আৰু দিশ যিটো থাকিব বস্তুটোৰ আমি এইটো সলনি কৰিব পাৰিম। বস্তুৰ আকাৰ আৰু আকৃতি সলনি কৰিব পাৰিম। কোনো এটা বস্তুৰ আকাৰ আৰু আকৃতিও সলনি কৰিব পাৰিম। তাৰপিছত আছে বলৰ একক নিউটন। আৰু এই বল যে আছে বলৰ SI ইউনিট মানে বলৰ একক কি? নিউটন। ইয়াতে দুটা ফটো দিয়া আছে। এটা দিয়া আছে ঠেলাখন হেঁচা দি গতিশীল হৈছে, মানে ঠেলাখন এইটো বাচ্চাই ঠেলিছে, এইখন কি হৈছে? গতিশীল হৈছে। আৰু ডয়াৰটো টানা হৈছে। ডয়াৰটো যেতিয়া টানা হৈছে এইটো কি বাহিৰলৈ আহিছে। তো টনা বা ঠেলাকে বল বোলে, মনত ৰাখিবা। এতিয়া বল কেই প্ৰকাৰৰ? বল দুই প্ৰকাৰৰ, সন্তুলিত বল আৰু অসন্তুলিত বল। সন্তুলিত বল এতিয়া কি? সন্তুলিত বলৰ ইংৰাজী হৈছে বেলেন্স ফ'ৰ্চ। মানে বস্তু এটাক দুয়োফালে সমান বল প্ৰয়োগ কৰিলে বস্তুটো গতি লাভ নকৰে। এনেবোৰ বলক সন্তুলিত বল বোলে। মানে আমি বুজিব গ'লে যদি ইয়াতে এটা বাকচ থাকে, এক্স আৰু ৱাই দুটা মানুহ আছে, মধ্যতে এটা বাকচ, মাজতে এটা বাকচ আছে, ঠিক আছে। যদি লেফ্টৰ পৰা আমি 10 নিউটন বল এপ্লাই কৰোঁ আৰু ৰাইটৰ পৰা 10 নিউটন বল এপ্লাই কৰোঁ, মানে 10 নিউটন বল যদি আমি লেফ্টৰ এক্সে দিয়ে, ৰাইট 10 নিউটন বল যদি ৱাইয়ে দিয়ে, তেনেহ'লে বস্তুটোৰ আমাৰ দিশ সলনি হ'ব নেকি? বস্তুটো গতিশীল হ'ব নেকি? নহয়। কিয়? কাৰণ ইয়াতো 10 নিউটন দিয়া আছে, ইয়াতো 10 নিউটন দিয়া আছে। ইও সমান সমান বল প্ৰয়োগ কৰিছে, যাৰ কাৰণে ইয়াৰ গতিশীল হোৱা নাই। এইবোৰ যে বল আছে, যিবোৰ দুয়োফালে সমানে বল প্ৰয়োগ কৰাৰ কাৰণে আমাৰ কি নহয়, বস্তুটো গতিশীল নহয়, এইবোৰকে আমাৰ সন্তুলিত বল বুলি কোৱা হয়। সন্তুলিত বলে বস্তু এটাৰ গতিশীল অৱস্থা পৰিৱৰ্তন ঘটাব নোৱাৰে। এইটোৱে ক'লোঁ মই যে সন্তুলিত বলে বস্তু এটাৰ কি গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। এতিয়া নেক্সট আহিছোঁ অসন্তুলিত বল। অসন্তুলিত বল কি? কোনো এটা বস্তুক এটা নিৰ্দিষ্ট দিশৰ পৰা বেছি বল প্ৰয়োগ কৰিলে বস্তুটো এটা দিশত গতি কৰিব, এনেকুৱা বলক সন্তুলিত বল বুলি কোৱা হয়। আগৰ এক্সাম্পলটো লৈছোঁ, আমি কি কৰিম, ইয়াতে এক্স, কেৱল এক্সটো আছে ইয়াতে লেফ্ট ছাইডত, 10 নিউটন এক্স আৰু ৱাই, দ্বিতীয়টো ৱাই, এক্সে 10 নিউটন দিছে, ৱাইয়ে 10 নিউটন দিছে, কিন্তু একেটা দিশতে দিছে। তেনেহ'লে কি হ'ব? আমাৰ বস্তুটো কি গতিশীল হৈ যাব একেটা দিশতে? এইবোৰ বলকে অসন্তুলিত বল বুলি কোৱা হয়। আশা কৰিছোঁ বুজিছে। তাৰপিছত ইয়াতে দি আছে ঘৰ্ষণ বল। এতিয়া ঘৰ্ষণ বল ন কি? এখন তলৰ ওপৰেৰে গতি কৰোঁতে গতিৰ বিপৰীত দিশত তলখনত গতি কৰা বস্তুটোৰ ওপৰত যি বল প্ৰয়োগ কৰা হয় সেই বলক ঘৰ্ষণ বল বুলি কোৱা হয়। মানে ইয়াতে যিটো মানুহটোৱে কি কৰিছে, ইফালে টানিছে, হয়নে নাই? ইফালে টানিছে বাকচটোক, কিন্তু এটা বল আছে যি ইয়াৰ অপজিটত ডাইৰেকশ্যন কৰিব। এনেকুৱা ইয়াতে প্ৰয়োগ কৰা বল ইফালে গৈ আছে আৰু ঘৰ্ষণ বলে ইফালে মানে কি বল প্ৰয়োগ কৰিব। যিটো বল ইফালে অপজিট ডাইৰেকশ্যনত মানে বিপৰীত দিশত বল প্ৰয়োগ কৰিব, এই বলবোৰকে কি বুলি কোৱা হয়? ঘৰ্ষণ বল বুলি কোৱা হয়। ঠিক আছে। এতিয়া আমি পঢ়িম গতি বিষয়ক প্ৰথম সূত্ৰ। এতিয়া গতি বিষয়ক প্ৰথম সূত্ৰটো কি? ফাৰ্ষ্ট ল অফ মোশ্যন। ইয়াতে দিয়া আছে যে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত এটা বস্তু এটা স্থিৰ অথবা সৰল ৰেখা দি সুষম গতিৰে গতিশীল হৈ থাকিব। মানে যেতিয়ালৈকে আমাৰ কি কোনো এটা বস্তুত অসন্তুলিত বল প্ৰয়োগ কৰা নহ'ব, তেতিয়ালৈকে আমাৰ কি কৰিব, বস্তুটো তাতে থাকিব। ইয়াতে এটা ফুটবল আছে, এইখন মাটি, ইয়াতে ফুটবল আছে। যেতিয়ালৈকে এই ফুটবলটোক কোনে বল প্ৰয়োগ নকৰিব, ই আগবাঢ়িব নেকি? ই তাতে ৰৈ যাব। এইটোৱে কৈছে যে যদি কোনো বাহ্যিক বল প্ৰয়োগ কৰা নহয়, তেনেহ'লে বস্তুটো যি অৱস্থাত আছে স্থিৰ অৱস্থাতে থাকিব।
তাৰপিছত ইয়াক এইটোকে ভালকৈ বুজিবলৈ আমি এতিয়া পঢ়িম ৰৈ থকা বস্তু এটা কি কৈছে ইয়াতে চাবা ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই এটা গতিত গতি কৰি থাকিব বিচাৰে বস্তুৰ এই ধৰ্মক জড়তা বুলি কোৱা হয় মানে যদি তোমাক খুদে যে জড়তা মানে কি ক'ব লাগিব ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে ঠিক আছে বস্তুৰ এই ধৰ্মকে জড়তা বুলি কোৱা হয় আৰু এই জড়তাৰ এই আমাৰ যে ফাৰ্ষ্ট ল আছে প্ৰথম সূত্ৰটো আছে এই সূত্ৰটোক জড়তাৰ সূত্ৰ বুলি কোৱা হয় বহুত ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন এটো আহে যে আমাৰ প্ৰথম সূত্ৰটো আমাৰ কি গতি বিষয়ক প্ৰথম সূত্ৰটো কিয় জড়তাৰ সূত্ৰ বুলিও কোৱা হয় তেতিয়া এইটো লিখিব লাগিব তাৰপিছত আহিছো জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া স্বাভাৱিক প্ৰৱণতা নেচাৰেল টেন্ডেন্সি ভৰেই হৈছে জড়তাৰ মাপ ভৰেই কি আমাৰ জড়তাৰ মাপ এতিয়া আমি কি কৰিম দ্বিতীয় সূত্ৰটো পঢ়িম এতিয়া নিউটনৰ দ্বিতীয় সূত্ৰটো কি কয় দ্বিতীয় সূত্ৰটো বুজাৰ আগতে আমি বুজিম কি ভৰবেগ ভৰ আৰু বেগ ভৰবেগ কি বস্তু বহুতই সিম্পল ভৰবেগ বস্তু ভৰ মানে হৈছে আমাৰ বস্তু এটা থকা পদাৰ্থৰ পৰিমাণ ভৰ মানে কি আমাৰ বস্তু এটাত কিমান পদাৰ্থ আছে এইটোৱে পৰিমাণক আমি ভৰ বুলি কওঁ আৰু আমি জানো যে ভৰক আমি কি দি বুজাও এম দি বুজাও এইটো স্মল হাতৰ এম হ'ব এইটো স্মল হাতৰ এম হ'ব ভৰক আমি এম দি বুজাও আৰু এসআই ইউনিট ইয়াৰ মানে একক হল কেজি ঠিক আছে তাৰ পিছত আহিলো আমি বেগক আমি বুজাও ভি দি আৰু ইয়াৰ এসআই ইউনিট হল মিটাৰ পাৰ সেকেন্ড ঠিক আছে তাৰ পিছত ইয়াতে দিয়া আছে ভৰবেগ কি হ'ব ভৰবেগ ইকুৱেল টু ভৰ ইনটু বেগ হ'ব তেতিয়া হলে কি কই এতিয়া পি ভৰবেগক কি দি বুজাও আমি পি দি পি ইকুৱেল টু এম ইনটু ভি এম মানে ভৰ ভি মানে বেগ হয় নে নাই এতিয়া ভৰবেগৰ এসআই ইউনিট হল কিলোগ্ৰাম মিটাৰ পাৰ সেকেন্ড ঠিক আছে কেজি মিটাৰ পাৰ সেকেন্ড এতিয়া দ্বিতীয় সূত্ৰটো কি কয় আমাৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি বস্তুৰ ভৰবেগৰ পৰিমাণৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক মানে অসন্তুলিত বলৰ সমানুপাতিক আমাৰ তেনেহলে এইটো আমি ক'বলৈ গ'লে কেনেকৈ হ'ব ভৰবেগৰ পৰিৱৰ্তন হলে আমাৰ কি কৰিব পাৰিম অন্তিম ভৰবেগ মাইনাস প্ৰাৰম্ভিক ভৰবেগ কি অন্তিম ভৰবেগ মাইনাস প্ৰাৰম্ভিক ভৰবেগ এতিয়া আমি বুজিম কোনটো কিহেদি বুজোৱা হয় প্ৰাৰম্ভিক বেগক ইউ দি বুজোৱা হয় অন্তিম বেগক ভি দি বুজোৱা হয় প্ৰাৰম্ভিক বেগক এম ইনটু ইউ আৰু অন্তিম বেগক এম ইনটু ভি দি বুজোৱা হয় এতিয়া কৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ আমি কি লিখিম এফ তেনেহলে এফ ইকুৱেল টু কি হ'ব আমাৰ যদি পৰিৱৰ্তনৰ হাৰ উলিয়াব লাগে তেনেহলে আমাক ইয়া কি ক'ব সময় দি বিয়োগ কৰিব লাগিব কি কৰিব লাগিব সময় দি আমাক কি কৰিব লাগিব ইয়াক ভাগ কৰিব লাগিব তেনেহলে আমি লিখিব পাৰো f ইকুৱেল টু এম ভি মাইনাস এম ইউ বাই টি এটো লিখিব পাৰো তেনেহলে আমাক কি কৈছে ইয়াতে কৈছে সমানুপাতিক অসন্তুলিত বলৰ সমানুপাতিক তাৰ মানে আমাৰ ইয়াতে হ'ব f ডাইৰেক্টলি প্ৰপোৰ্শনাল টু এম ভি মাইনাস এম ইউ বাই টি ইয়াতে ডাইৰেক্টলি প্ৰপোৰ্শনাল হ'ব চিনটো তেনেহলে আমি লিখিব পাৰো m ইয়াতেও m আছে আমি m টো কমন ল'ব পাৰো না নাই m টো কমন ল'লে কি হ'ব আমাৰ f ইকুৱেল টু m v মাইনাস u বাই t হ'ব হৈ যাব তাৰ পিছত আমি জানো যে আমাৰ যে m এই v মাইনাস u বাই t যে আছে v মাইনাস u বাই t কি হল a ইকুৱেল টু v মাইনাস u বাই t আমি পঢ়ি আহিছো আগতে যেটো কি আমাৰ ত্বৰণ হয় না নহয় তেনেহলে আমি v মাইনাস u বাই t ৰ ঠাইত a বহাব পাৰো না নাই ডাইৰেক্টলি প্ৰপোৰ্শনাল হ'ব তেনেহলে আমি কি লিখিব পাৰিম f ইকুৱেল টু নহয় f ডাইৰেক্টলি প্ৰপোৰ্শনাল টু কি হ'ব f ডাইৰেক্টলি প্ৰপোৰ্শনাল টু হ'ব আমাৰ ma হয় না নাই a বহাব পাৰো না নাই তেনেহলে আমি ইয়াতে এনেকে লিখিব পাৰো f ইকুৱেল টু kma আমাৰ সমানুপাতিকটো তুলি দিলে আমাৰ কি এটা ধ্ৰুবক বহে এই ধ্ৰুবকটো কি আমাৰ ইয়াতে k বহিছে ঠিক আছে আমাৰ ইয়াতে কি বহিছে k বহিছে তেনেহলে k এটা কি সমানুপাতিক ধ্ৰুবক এতিয়া আমি জানো যে এক একক বল সমান কি হয়
k ইনটু 1 কেজি ইনটু 1 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ঠিক আছে তেনেহলে আমি k এর মান কি কও k এর মান আমি ধৰিব পাৰো নে নাই 1 তেনেহলে যদি আমি k এর মান ইয়াতে 1 বহাও তেনেহলে f ইকুয়াল টু 1 ইনটু ma 1 ইনটু ma হৈ গলে কি হ'ব f ইকুয়াল টু ma ঠিক আছে এইটোৱে আমাৰ নিউটনৰ দ্বিতীয় সূত্ৰ বা আমাৰ কি গতি বিষয়ক দ্বিতীয় সূত্ৰ আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰিব মই নিউটনৰ তৃতীয় যেটো সূত্ৰ আছে গতি বিষয়ক তৃতীয় সূত্ৰ নেক্সট ভিডিওটোত আলোচনা কৰিম